গোলাঘাট জিলাৰ পূব শিক্ষাখণ্ডৰ অন্তৰ্গত মাটিখোলা গাঁও পঞ্চায়তৰ ২ নং বৰজান গাঁৱৰ নিবাসী তথা বৰজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলা মঞ্চৰ সভাপতি পুতুল দত্তই শনিবাৰে বিয়লি বেলা অঞ্চলটোৰ দৰিদ্ৰ 10 ঘৰৰ অধিক লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে। শিক্ষক দত্তই চাউল, দাইল, মিঠাতেল, আলু আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে। উক্ত কাৰ্যসূচীত স্থানীয় যুৱক উৎপল শইকীয়াই সহযোগিতা কৰে। অঞ্চলটোৰ ৰাইজে শিক্ষকজনৰ এনে পদক্ষেপক শলাগ লৈছে। নিউজ ডেস্ক দৈনিক টাইম। নমস্কাৰ, মোৰ নাম পুতুল দত্ত। মই বৰজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। অসম চৰকাৰৰ বিত্ত আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীয়ে 5 ঘৰকৈ দুখীয়া দৰিদ্ৰক দান কৰিবলৈ কৈছিল। আমিও আমাৰ সাধ্য অনুসৰি বৰজান গাঁৱৰ প্ৰায় 10 ঘৰ মানুহক মই নিজ সাধ্য মানে যি পাৰোঁ তাক আজি যোগান ধৰিছোঁ। মই কৰোণা আৰোগ্য কামনা কৰি ঈশ্বৰৰ সুখ কামনা কৰি একে সামৰণি মাৰিছোঁ।